নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগা জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব। বহুতে মোক কমেণ্ট কৰি আছিলে যে মই যিটো প্ৰচেডিং লিখিছোঁ আত্মসহায়ক গোটৰ বহুতে বুজি পোৱা নাই, তো মই আকৌ ক্লিয়াৰকৈ আপোনালোকক বুজাই দি আছোঁ। প্ৰথমতে আপোনালোকে লিখি ল'ব সাপ্তাহিক সভা, তাৰপিছত লিখিব সভাৰ স্থান, তাৰিখ, বাৰ, সময়, সভাৰ সংখ্যা। সভাৰ স্থান হ'ল আপোনালোকৰ যাৰ ঘৰত হ'ব তেওঁৰ নাম লিখিব, লিখি পেলাই তেওঁৰ নাম লিখি বাসগৃহত লিখি ল'ব। তাৰপিছত এইফালে লিখিব কাৰ্যসূচী, লিখিব 1 নম্বৰ কাৰ্যসূচীত 1 নম্বৰত লিখিব প্ৰাৰ্থনা, 2 নম্বৰত লিখিব উপস্থিত আৰু পৰিচয়, 3 নম্বৰত লিখিব সভানেত্ৰীৰ আসন গ্ৰহণ, 4 নম্বৰ লিখিব পূৰ্ব সভাৰ প্ৰতিবেদন পাঠ বা আলোচনা, 5 নম্বৰ লিখিব সঞ্চয়, 6 নম্বৰ লিখিব অন্যান্য। পিছত লিখিব সভাত সংগ্ৰহ হোৱা সঞ্চয়ৰ পৰিমাণ, সভাত পিছত লিখিব সঞ্চয়ৰ পৰিমাণটো আপোনালোকৰ যিটো 20 টকাকৈ লয় বা 30 টকাকৈ যাৰ যিমান হয় তেওঁৰ ধৰক লিখিব। 10 গৰাকী হ'লে 20 টকাকৈ 200 টকা হয়, আৰু যদি আপোনালোকৰ 12 গৰাকী আছে তেতিয়াহ'লে 240 টকা, এইটো আপোনালোকে লিখি ল'ব। তাৰপিছতে সভাত আদায় দিয়া ঋণৰ পৰিমাণ, আপোনালোকৰ যদি কোনোবাই ঋণ লৈছে, তেওঁৰ যদি আপোনালোকৰ 2000 লৈছে, 1000 টকা দিছে, 1000 টকাটো লিখি ল'ব। মূলধনৰ টকা হ'ব 1000 টকা লিখিলে, তাৰপিছত সুদৰ টকা, সুদটো কিমান দিছে এইটো লিখি ল'ব, যিমানে দিছে সুদটো লিখি ল'ব, 20 টকা 10 টকা যিমান সুদ দিছে সেইটো লিখিব। তাৰপিছত মুঠ ঋণৰ অনুমোদন, আপোনালোকে গোটেইখিনি যোগ কৰিব কিমান টকা হয়, আপোনালোকৰ সপ্তাহৰ টকা ঋণ পাইছে আৰু সুদ পাইছে কিমান টকা হয়, গোটেইখিনি টকা মুঠটো লিখি ল'ব। তাৰপিছত লিখিব প্ৰস্তাৱসমূহ 1 নম্বৰত লিখিব মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আজিৰ সভা আৰম্ভ কৰা হয়। 2 নম্বৰ লিখিব আজিৰ সভাত সকলো সদস্যই উপস্থিত থাকি নিজৰ পৰিচয়সমূহ দাঙি ধৰে। 3 নম্বৰ লিখিব আজিৰ সভাত অস্থায়ী সভানেত্ৰী হিচাপে যাৰ ঘৰত হ'ব তেওঁৰ নামটো লিখি সভাৰ সভানেত্ৰীৰ আসন গ্ৰহণ কৰি কাৰ্যসূচী চলাই নিয়ে। 4 নম্বৰ লিখিব আজিৰ সভাত সভানেত্ৰীয়ে ঋণৰ বিষয়ে বুজাই কয়, বা যিটো হয় আপোনালোকৰ যিটো ধৰক কোনোবাই ঋণ ল'ব বিচাৰিছে 4 নম্বৰত এইটো লিখিব পাৰে, যিটো প্ৰতিবেদন হ'ব গোটত এইটোৱে লিখিব। 5 নম্বৰত লিখিব আজিৰ সভাত সকলো সদস্যাই সাপ্তাহিক সঞ্চয়সমূহ স্থায়ী সভানেত্ৰীৰ হাতত জমা দিয়ে, তো আপোনালোকৰ স্থায়ী সভানেত্ৰীৰ হাতত জমা দিয়ে, এইখিনিও লিখিব। তাৰপিছত 6 নম্বৰ প্ৰস্তাৱটো লিখিব আজিৰ সভাত স্থায়ী সভানেত্ৰীয়ে অহা সভা যাৰ ঘৰত হ'ব তেওঁৰ নাম লিখি বাসগৃহত হ'ব বুলি সকলো সদস্যাক জনায়। শেষত সকলো সদস্যাই ৰাষ্ট্ৰীয় সংগীত গাই সভা ভংগ কৰে। আৰু পিছত লিখিব সভাত সকলো সদস্যই উপস্থিত থাকি চহী, সভাত উপস্থিত সদস্যাৰ চহীখিনি, সকলো সদস্যাৰ চহীখিনি আপোনালোকে কি কৰিব লৈ ল'ব চহী। তাৰপিছত এইফালে আপোনালোকে তলত কি কৰিব সভানেত্ৰীৰ চিলটো মাৰিব, সভানেত্ৰীৰ ছিগনেচাৰ কৰাব, আৰু একফালে সম্পাদিকাৰ চিলটো মাৰিব, চহী কৰাব। তো আপোনালোকৰ যদি চহীটো 12 গৰাকী হয় 12 গৰাকীয়ে কৰিব, 10 গৰাকী হ'লে 10 গৰাকী কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা আপোনালোকে বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।